নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলটো ভিজিট কৰিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি ল'বা। ভেল ৰিক্ৰুইটমেণ্ট 2025 400টা ইঞ্জিনিয়াৰ আৰু ছুপাৰভাইজাৰ ট্ৰেইনী পোষ্ট ওলাইছে। কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকিবা। ভাৰত হেভি ইলেক্ট্ৰিকেল লিমিটেড ভেলৰ ফালৰ পৰা পোষ্ট কেইটা ওলাইছে। 400টা ইঞ্জিনিয়াৰ ট্ৰেইনী আৰু ছুপাৰভাইজাৰ ট্ৰেইনী পোষ্ট ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকে অনলাইনতে এপ্লাইটো কৰিব পাৰিবা। 1 নম্বৰ পোষ্টটো হ'ল আপোনালোকৰ ইঞ্জিনিয়াৰ ট্ৰেইনী ET পোষ্ট ওলাইছে। পোষ্ট ওলাইছে 150টা পোষ্ট আৰু ডিচিপ্লিন ৱাইজ ভেকেঞ্চি ওলাইছে। মেকানিকেল বিভাগত আপোনালোকৰ 70টা পদ ওলাইছে, ইলেক্ট্ৰিকেলত 25টা পদ ওলাইছে, চিভিলত 25টা পদ ওলাইছে, ইলেক্ট্ৰনিক্সত 20টা পোষ্ট ওলাইছে, কেমিকেলত ওলাইছে 5টা পদ আৰু মেটেলাৰ্জিত ওলাইছে 5টা পদ। এইটো পদৰ কাৰণে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতাটো আপোনালোকৰ লাগিব ফুল টাইম বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং বা টেকন'লজি, ফুল টাইম বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিঙত কৰা হ'ব লাগিব। 5 year ইণ্টিগ্ৰেটেড মাষ্টাৰ ডিগ্ৰী বা ডুৱেল ডিগ্ৰী প্ৰগ্ৰেম ইন ইঞ্জিনিয়াৰিং কৰা হ'লেও হ'ব। এজ লিমিটটো আপোনালোকৰ 27 বছৰতকৈ ওপৰত হ'ব লাগিব। 3 নম্বৰ পদটো হ'ল ছুপাৰভাইজাৰ ট্ৰেইনী টেকনিকেল। পোষ্ট ওলাইছে 250টা পদ আৰু ডিচিপ্লিন ৱাইজ ভেকেঞ্চি ওলাইছে। মেকানিকেল বিভাগত 140টা পদ, ইলেক্ট্ৰিকেলত ওলাইছে 55টা পদ, চিভিলত ওলাইছে 35টা পদ, ইলেক্ট্ৰনিক্সত ওলাইছে 20টা পদ। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকৰ লাগিব ফুল টাইম ৰেগুলাৰ ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব মেকানিকেল বা ইলেক্ট্ৰিকেল বিভাগত আৰু চিভিল বা ইলেক্ট্ৰনিক্স যিকোনো ইণ্ডিয়ান ইউনিভাৰ্চিটিৰ পৰা বা ইনষ্টিটিউটৰ পৰা মিনিমাম 65% মাৰ্কছৰ সৈতে পাছ কৰা হ'ব লাগিব। আৰু SC ST খিনিৰ কাৰণে 60% মাৰ্কছ থাকিলে হৈ যাব। আৰু এজ লিমিটটো আপোনালোকৰ 27 বছৰতকৈ ওপৰত হ'ব লাগিব। এই ৰিলেক্সেশ্যনটো থাকিব আপোনালোকৰ SC ST কাৰণে আপোনালোকৰ 5 বছৰ এজ ৰিলেক্সেশ্যন থাকিব, OBC কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন থাকিব, PWBD কাৰণে আপোনালোকৰ 10 বছৰ এজ ৰিলেক্সেশ্যন থাকিব, PWBD OBC NCL কাৰণে 13 বছৰ এজ ৰিলেক্সেশ্যন থাকিব, PWBD SC ST কাৰণে 15 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকৰ হ'ব UR EWS বা OBC কাৰণে আপোনালোকৰ 1072 টকা এপ্লিকেশ্যন ফিজ থাকিব আৰু SC ST PWD এক্স চাৰ্ভিচমেনৰ কাৰণে মাত্ৰ 472 টকা এপ্লিকেশ্যন ফিজ থাকিব। আৰু এইটো কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব, আপোনালোকে মোৰ ভিডিঅ'ত থকা ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটকেইটা জানি থওক আপোনালোকে। অপেনিং অফ অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যনটো আপোনালোকৰ 1 ফেব্ৰুৱাৰী 2025 পৰা আৰম্ভ হৈছে আপোনালোকৰ আৰু ক্ল'জ হ'ব আপোনালোকৰ 28 ফেব্ৰুৱাৰী 2025 পৰ্যন্ত। ধন্যবাদ।